যদি খাদ্যটো বনোৱাৰ সময়ত আমাৰ বিভিন্ন নেগেটিভ সংকল্পবিলাক চলে তেতিয়াহ'লে সেই নেগেটিভ সংকল্পবিলাকো খাদ্যটোত প্ৰভাৱিত হয় আৰু সেই খাদ্য যিয়ে গ্ৰহণ কৰিব তেওঁৰো সংকল্পবিলাক নেগেটিভ ধৰণে হয় যদি সাত্বিক আহাৰ গ্ৰহণ কৰা হয় তেতিয়াহ'লে তেতিয়াহ'লে সেই সাত্বিকতাটো মনৰ ভিতৰতে প্ৰভাৱিত হয় আৰু মন সদায় প্ৰফুল্লিত হৈ থাকে চিন্তাবিলাক বিকশিত হয় এনেকুৱা ধৰণৰ খাদ্যৰ ওপৰত আমি সদায় গুৰুত্ব দিয়া উচিত আমি যেতিয়া খাদ্য আমি তৈয়াৰ কৰিম তেতিয়া পৰমাত্মাৰ স্মৃতিতে আমি খাদ্যবিলাক বনাব লাগে আৰু খাদ্যটো আমি বিলাওঁতেও পৰমাত্মাৰ স্মৃতিত থাকি প্ৰত্যেককে পৰমাত্মাৰে সন্তান বুলি পেলাই শুদ্ধ চিন্তাৰে ভাল চিন্তাৰে তেওঁলোকক আমি বিলাব লাগে আৰু খাওঁতাসকলেও পৰমাত্মাৰ স্মৃতিত যদি গ্ৰহণ কৰে তেতিয়াহ'লে সদায় মন শুদ্ধ হৈ থাকিব আৰু সেই মনত এই খাদ্যৰ প্ৰভাৱটো শৰীৰত যোৱাৰ লগে লগে শৰীৰৰ পৰা বেমাৰ আজাৰবিলাকো নাইকিয়া হৈ যাব আপোনালোকে চাইছে ইয়াতে চিত্ৰ প্ৰদৰ্শনী লগা আছে আমাৰ ব্ৰহ্মাকুমাৰী যে ৰাজযোগা 7 দিনীয়া কোৰ্স হয় হেতুৰ আমি কোৰ্সৰ চিত্ৰ ইয়াতে প্ৰদৰ্শনী লগাই ৰাখিছো মানুহৰ কোশ্চেন আহিলে আমি ইহঁতক মানে জবাব দিও তো ইহঁতে খুশি পায় আৰু আমি এটো অনুভৱ কৰিছো যে মানে ব্ৰহ্মাকুমাৰী প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয় 95% মানুহ জানি গৈছে ইয়াতে আহিলে সবে আগতে কৈ দি এটো ওম শান্তিৰ হয় ন তো সেন্টাৰ বুলি ভাবে কোনো ভাবিবই নোৱাৰে যে এটো হোটেল হয় আমি কৈ থাকো নহয় এটো হোটেল হয় কাৰণ ব্ৰহ্মাকুমাৰীজে কোনো বিজনেস নকৰে এটো আমাৰ প্ৰফেশন হয় আমি ব্ৰহ্মাকুমাৰীজৰ লগত জড়িত আছো তো কৈছি ইমান ধুনিয়া তো ইহঁতৰ বহুত ভাল পায় আহি যি ধৰ্মেৰ মানুহে হয় ইয়াতে আহি খানা খাই বহুত শান্তি ফিল কৰে আমি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এটো 7 ডেজ কোৰ্স কৰা পাছতে মেডিটেশন শিকোৱা হয় আৰু এই মেডিটেশনৰ দ্বাৰা মনটো কেনেকৈ একাগ্ৰ কৰিব লাগে হেতু ইয়াতে শিকোৱা হয় আৰু মনটো একাগ্ৰ কৰি যদি আমি ভোজন বনাও বা ভোজনটো গ্ৰহণ কৰোঁ তেন্তে আমাৰ শৰীৰটো সুস্থ হয় আৰু আমি ৰোগমুক্ত হওঁ মনটো শান্ত হয় আৰু আনকো আমি মনটো শান্ত কৰিব পাৰিম আমি মন্দিৰতো যদি আমি হেৰি কৰোঁ ভোগ খাওঁ প্ৰসাদ খাওঁ কিমান ধুনীয়া এটা ভাইব্ৰেশন থাকে হয়নে তো আমি আমি মনটো আমি ভগৱানৰ ইয়াদত বনালে খানাটো প্ৰসাদ হৈ যায় এটো এনা আমি যেটো খাদ্য বনাও ডেইলি এটো ভগৱানৰ ইয়াদত যদি বনাও এটো প্ৰসাদ হয় আৰু প্ৰসাদ খালে আমি কি হয় ৰোগমুক্ত হয় শৰীৰটো সুস্থ হৈ থাকে মনটো সুস্থ হয় বেমাৰ আজাৰ নহয় আমি আমাৰ এই শুদ্ধ ভোজনালয় য'ত মানে পিওর একদম শুদ্ধ শাকাহাৰী ভোজন পায় যাতে মানে পিয়াজ লসুনো ব্যৱহাৰ নহয় ইয়াতে ভোগ বনায় তাৰ পাছত আমি ভগৱানক স্বীকাৰ কৰাও ভোগ লগাও তাৰ পাছতে কাস্টমাৰক খোৱাও আৰু ভোগ বনাও মানুহটো ভেজিটেৰিয়ান হয় যোনে সবজি কাটি দিয়ে বজাৰ কৰে সব মানুহ ভেজিটেৰিয়ান হয় কোনো ইয়াতে নন ভেজ মানুহ সেৱাধাৰী নাই এনেকা পিওর শাকাহাৰী শুদ্ধ ভোজনালয় আপোনালোকে যদি আহিব বিচাৰে ভোগ খাব বিচাৰে মানে খানা খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে पल्टन बाजार नेपाली मंदिर के पास आसाम टूरिज्म ऑफिस आसाम पर्यटक भवन के ठीक ऑपोजिट में शुद्ध भोजनालय होटल एक आसाम टाइप का घर देखेंगे उसमें स्थापित है तो आप लोगों को हार्दिक निमंत्रण है यहाँ में आने के लिए और शुद्ध भोग खाने के लिए और परमात्म ज्ञान भी आप चाहे तो यहाँ से ले सकते हैं और अपना जीवन को और सुंदर शुद्ध शाकाहारी एकदम पवित्र बना सकते हैं ये हमारी आप सबसे निवेदन है या निमंत्रण ओम शांति याते आही খুবেই ভাল লাগিছে যেটো আজি আমি শুদ্ধ ভোজনালয় আহিছো খুবেই ইয়াতে আহি কিনে মনটো খুবেই আনন্দিত লাগিছে যেটো আমি এটা প্ৰাউড ফিল কৰো যে আমাৰ দীপাঙ্কৰ ভাই ধুনিয়াকে এটা বাবাৰ এটা অনুষ্ঠানো দিছে লগতে সকলোকে পৰিচয় দিছে ভগৱানৰ যে ইয়াতে আহি যিসকলে হোটেলত যেতিয়া আহে মানুহবিলাকে খায় তো বেলেগ এটা ভাৱনা থাকে ইয়াত খসাকে ইয়াতে যেতিয়া মানুহবিলাকে শুদ্ধ ভোজনালয় খায় তো খসাকে এটা মেডিসিন নিচিনা মানুহে এটা কাম দিয়ে যেনেকৈ আমি মেডিটেশন শিকিলে আমাৰ মনবিলাক যেতিয়া ভাল হয় ঠিক তেনেকৈ এই শুদ্ধ ভোজনালয় আমি যেতিয়া আমি জীৱনত ধাৰণ কৰোঁ খসাকে আমাৰ মন বুদ্ধি সকলো পবিত্ৰ হৈ যায় তো আপোনালোকেও আহিব ইয়াতে আপোনালোকে ঘৰত থাকি এইবিলাক প্ৰেক্টিছ আৰম্ভ কৰিব আৰু মই বিশেষকৈ দীপাঙ্কৰ ভাইকো বহুত মই এটা প্ৰাউড ফিল কৰিছোঁ যেহেতু তেওঁ এটা ইমান সুন্দৰ এটা ধুনীয়াখন এটা অনুষ্ঠান বাবাৰ হোটেল এটা আৰম্ভ কৰিছে যেহেতু আগন্তুক দিনলৈকে যেহেতু তেওঁ ভাল হৈ গৈ থাকক এই আশা ওম শান্তি আমাক দুজন কুমাৰ ভাই আমাক ইয়াতে নিমন্ত্ৰণ দিছিল আহি ফেলে মোৰ এনেকুৱা অনুভৱ হৈছে যে চেণ্টাৰ যেন লাগিছিল দুনিয়াতো বহুত হোটেল আছে
এই নিৰামিষ হোটেলখনৰ নিচিনা হোটেল নিশ্চয় গুৱাহাটীৰ ভিতৰত নাই সেইকাৰণে সকলোৱে বহুত ভাল লাগিছে সকলোৱে আহক সবেই যি বিচাৰে তাতে নিৰামিষ আহাৰ পাব আপোনালোকে আহি ইয়াতে নিজৰ পছন্দ মতে খাব পাৰিব সেইকাৰণে সবেই আহক সবকে নিমন্ত্ৰণ দিছোঁ নিৰামিষ যোনে খাব বিচাৰে ইয়াতে সব বস্তু পাব ওম শান্তি तो जो भी आते हैं तो ब्रह्मा भोज किसी को मिल जाए ये बहुत बड़ी प्रॉब्लम होती थी गुवाहाटी में इतने टूरिस्ट आते हैं और आते हैं बाबा के बच्चे आते हैं तो उनको खाना खाने में बहुत प्रॉब्लम होती थी तो ये शुद्ध भोजनालय अपने आप में एक अच्छा एक एग्जाम्पल बन गया है अब यहाँ कोई भी आके बाबा का एकदम शुद्ध भोजन बाबा की याद में बनाया हुआ भोजन शुद्ध शाकाहारी भोजन ग्रहण कर सकते हैं जिसमें प्याज लहसुन भी नहीं मिलता ये देख के और मतलब सबको तृप्ति भी होती है यहाँ भी रेगुलर गुवाहाटी में रहने वालों को भी काफ़ी वैष्णव लोग हैं जो अलग अलग जगह यहाँ सर्विस करते हैं उनको भी खाने में प्रॉब्लम होती थी लेकिन यहाँ आके उन्होंने एक शुद्ध भोजनालय का शुद्ध भोजन का महसूस किया है तो मैंने देखा यहाँ पर वैष्णव लोग भी बहुत आ रहे हैं जो इनके बाबा ये लेके अब शुद्ध भोजन लेके जाते हैं तो ये बहुत ही बड़ी अच्छी सेवा कर रहे हैं अरूप भाई उनको मैं ये साधुवाद देना चाहता हूँ और ये चाहता हूँ कि वो दिनों तक उन्नति करे आज उनका 1 साल कंप्लीट हुआ है और इतना सुंदर माहौल इतनी सुंदर सफाई के साथ इतनी सुंदरता के साथ उन्होंने जो ये 1 साल पूरा किया है और आगे बढ़े यही है शुभ भावना की और आगे बढ़े और ऐसी बाबा की सेवा करता रहे जिससे बाबा का भी सेवा हो और प्लस लोगों को एक अच्छा शुद्ध खाना भी मिले गुवाहाटी महानगर शुद्ध भोजन विचारि पोৱাটো অতি কঠিন আৰু তেনেকুৱা এটা পৰিৱেশত গুৱাহাটীখন এনেকুৱা এটা জাগা য'ত নেকি অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ অহা যোৱা কৰে ইয়াতে অকল বাবাৰ আমাৰ ব্ৰাহ্মণ সমাজ বুলিয়ে নহয় বিভিন্ন সমাজৰ ৰাইজে আজিকালি নিৰামিষ শুদ্ধ ভোজন বিচাৰি হাহাকাৰ কৰে তেনেস্থলত অৰূপ ভাই আৰু দীপাংকৰ ভাইয়ে এইটো যি প্ৰচেষ্টা লৈছে যি সুন্দৰ ইমান উত্তম প্ৰচেষ্টা তেওঁলোকৰ সঁচাকৈ শলাগ ল'বলগীয়া কাম এটা কৰিছে আৰু আটাইতকৈ আচৰিত কৰা যে ইয়াত যিসকল মানুহে সেৱা দি আছে মানে এই ভোজন বনোৱাৰ পৰা আদি কৰি বিভিন্ন কামত প্ৰায় সকলোৱে আমাৰ ব্ৰাহ্মণ সমাজৰ হয় আমাৰ যাৰ বাবে নেকি হৈছে কি খাদ্য সম্পূৰ্ণ শুদ্ধ খাদ্য শুদ্ধ হেৰিলৈ সংকল্পলৈ ভোজন তৈয়াৰ হৈছে আৰু এই ভোজন খাই ইয়াৰ দ্বাৰা এটা সুন্দৰ সেৱা এওঁলোকে কৰি আছে যিটো নেকি অতি মানে শলাগ ল'বলগীয়া আৰু আমি এতিয়াও আমি জেনেৰেলি ইফাল কিফাল হ'লে জেনেৰেলি আমি চেণ্টাৰত গৈ খাব পাৰোঁ ন' ডাউট আমি চেণ্টাৰত ভোজনটো পাওঁ শুদ্ধ ভোজন কিন্তু কিছুমানতে এনেকুৱা হয় যে চেণ্টাৰ বহুত দূৰত অসুবিধা হৈ যায় তেনেকুৱা ঠাইত গুৱাহাটীতো এনেকুৱা বহুত মানুহ আছে যদিও আমাৰ ওচৰতে চেণ্টাৰটো আছে যদিও পল্টন বজাৰ এৰিয়াত বিভিন্ন মানুহ অহা যোৱা হয় বিশেষকৈ আমাৰ ব্ৰাহ্মণ সমাজৰ যিখিনি বাবাৰ বাচ্চা যিখিনি অহা যোৱা কৰে তেওঁলোকৰ কাৰণে এইটো এটা ইমান সুন্দৰ সেৱা হৈছে যিটো সঁচাকৈ আমি শলাগ ল'ব পাৰোঁ বিহাৰবাৰী পৰমপিতা ব্ৰহ্মকুমাৰীৰ অধীনৰ অৰূপ বসাকে যিখন শুদ্ধ ভোজনালয় খুলিছে নিৰামিষৰ সেইখন আজি এবছৰ পৰিপূৰ্ণ হ'ল সেইকাৰণে আজি আমি তেওঁৰ শুভাকাংক্ষী কিছুমানে ইয়াতে লগ লাগিছোঁ আৰু তেওঁৰ এই প্ৰচেষ্টাটোক আমি উপলব্ধ জনাইছোঁ ইয়াতে তেওঁ যি খোৱাৰ যি সুব্যৱস্থা কৰিছে নিৰামিষ পুঁজিৰ বাবে এইটো এটা অলপ সকলোৰে কাৰণে উপকাৰত আহিছে কাৰণ গুৱাহাটীত বহুত মানুহে ভাল চাফা পৰিষ্কাৰ এনেকুৱা বিশুদ্ধ নিৰামিষ ভাত খাবৰ কাৰণে গুৱাহাটীত বহুতে ঘূৰি ফুৰিব লগা হয় বিচাৰি নাপায় সেই হিচাপত তেওঁ ইয়াতে যিটো খুলিছে এইখন নিৰামিষ পুঁজিৰ বাবে শুদ্ধ ভোজনালয় বুলি এখন ভোজনালয় খুলিছে এইটো বৰ সুন্দৰ হয় এইটোত আমাৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু এই বস্তুটো যেন অসমৰ বহুত মানুহে জানে লগতে অসমৰ বাহিৰৰ পৰা অহা বহুত মানুহে ইয়াৰ বিষয়ে যেন তেওঁলোকে কিছু জ্ঞান পায় সেইকাৰণে সকলোৱে এই বিষয়ে অকণমান মন দিয়াটো দৰকাৰ গুৱাহাটীৰ নিচিনা জেগাত এনেকুৱা এখন শুদ্ধ
ভোজনালয় আকৌ নিৰামিষৰ কাৰণে এটা যথেষ্ট ভাল প্ৰচেষ্টা তেওঁ লৈছে। ইয়াত আমাৰ সকলোৰে ওলগ থাকিল, শুভেচ্ছা থাকিল। सेकेंड कितना मेहनत होता है सभी अनुभव है, मेरे को उतना बोलने का नहीं है। ये सब जो अभी देख रहे हैं अरेंजमेंट बहुत दिन का है, ग्रैंड प्रोग्राम बन रहा है। धीरे धीरे होते होते आज साकार रूप लिया आप सबके आशीर्वाद से और शिव बाबा की प्रेरणा से। तो आज तो बहुत ही खुशी का दिन है, ये बोलने का नहीं है। तो हम तो एक बार सोचा था कि नहीं करेंगे, तो ये अरू भाई का बहुत ही इच्छा है कि ना ऐसा प्रोग्राम तो इस बार पहला साल है तो क्यों ना किया जाए। उसके बाद शुद्ध भोजनालय का 1 साल पूरा होगा, तो उस हिसाब से अभी शुद्ध भोजनालय का बर्थडे प्रोग्राम रखा गया। फिर रंजना दीदी को बोला, उन्होंने भी बहुत खुशी स्वीकार किया, ठीक है आप लोग करो वहाँ, हम यहाँ आराम से भोजन बना के दीदी लोगों को खिलाएंगे, वो भी मना नहीं किया। इसीलिए रंजना दीदी को भी बहुत बहुत धन्यवाद है क्योंकि उन्होंने भी जिम्मेवार लिया। देखिए सुबह से खाना वाना ब्रह्मा भोजन बना के सबके लिए अभी यहाँ भी अटेंड हुए, ये कोई कम बात नहीं है, बहुत बड़ी बात है। ओम शांति। मैं जोरहाटर भाई आज इतना अहार सौभाग्य आमार इतना अहार सौभाग्य बहुत दिन आगते आमार जोरहाटत एजने ये भोजनालयर पर भोजन ग्रहण करिছে और आमाक गाय आছিলে जे गुवाहाटीत एटा आमार ब्रह्मभोजনৰ बंदोबस्त আছে কিন্তু আমি আৰু তেতিয়া বিশ্বাস কৰা নাই বলে কোনোজনে বনাইছে আৰু ব্ৰহ্মভোজন বুলি চলাই আছে কিন্তু আজি আহি গম পালো নাই তেখেতে ঠিকই কৈছে আৰু তেখেতে বহুত প্ৰচাৰ কৰিছে যোৰহাটত যে গুৱাহাটীত তো যায় সবে আৰু পল্টন বাজার এৰিয়াত আহে আৰু এনেকে এটা জায়গাত এই হোটেলটো থাকিলে সবৰ সুবিধা হ'ব এই কাৰণে তেখেতে আগতে প্ৰচাৰ কৰিছে আমি আজি দেখা পালি মনটো বহুত ভাল লাগিছে যে আমাৰ এটা কিবা অল্টাৰনেট বন্দোবস্ত হৈছে আৰু আমাৰ ট্ৰেইনেও বহুত মানুহ যায় নহয় এওঁতি ইয়াৰ পৰাও সেৱা গ্ৰহণ কৰিব পাৰে এইটো দেখি পেলাই মোৰ বহুত ভাল লাগিলে আৰু মই দেখি পালো আজি কথাটো আৰু ঠিক হেৰি কৰিছো যে ইয়াত যিবিলাক অন্ন তন্ন সব বনোৱা হয় আমাৰ ব্ৰাহ্মণ বিলাকে কৰে थैंक यू। ओम शांति। हम लोग यहाँ शुद्ध भोजनालय में है और यहाँ बहुत शुद्ध विचारों के साथ बना हुआ भगवान की याद में बना हुआ भोजन जो भी खाए तो आज अपने शरीर के लिए बहुत शुद्ध भोजन का बहुत ज़रूरत है, इसलिए हम सब यहाँ पर हैप्पी है। शुद्ध भोजनालय में आज इसका एनुअल डे हम लोग पालन कर रहे हैं, तो आशा करते हैं सभी यहाँ पर आकर के शुद्ध भोजन कर अपने मन को भी शुद्ध बनाए, तंदुरुस्त बनाए, अपने शरीर को भी हेल्दी वेल्दी बनाए और हैप्पी बनाए। ओम शांति। ओम शांति। मेरा शरीर का नाम मुकुलमणि मुकुल माता है, और आत्मा है तो वही है कि तारपरे वही शुद्ध भोजनालय आज निमंत्रण था, इसलिए आज होटल का ओपनिंग डे कथा हमार भाषा किन्तु तारपरे तो आसছি शिव भगवान परमात्माई নিয়ে আসছে বুলাইছে আসছে পরে बहुत बहुत शुक्रिया। हमार भाइयों बहुत रात्रिते जाए एमने तो कि भोजन पकानो खाना देवा दोनों करता है। भाई को बहुत बहुत शुक्रिया और भाई को शुक्रिया, स्टाफ बिलाक सब शुक्रिया है। আজি আমি এনেকুৱা এটা সুন্দৰ ঠাইত উপস্থিত আছো। এই ঠাইটোৱে হৈছে এখন ভোজনালয় আৰু নাম হৈছে শুদ্ধ ভোজনালয় আৰু এই ভোজনালয়খন অৱস্থিত নেপালী মন্দিৰৰ কাষতে। এই ভোজনালয় যিজন ব্যক্তিয়ে স্থাপনা কৰিছে তেখেতসকল ব্ৰহ্মাকুমাৰীজৰ লগত জড়িত আৰু তেখেতসকলে আজি 1 বছৰ পূৰ্তি উপলক্ষে এই শুদ্ধ ভোজনালয়ত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিসকল ভাই বহেন তেওঁলোকক নিমন্ত্ৰণ দিছে আৰু ইয়াৰ বিষয়ে কিছু অৱগত কৰিব বিচাৰিছে। এই শুদ্ধ ভোজনালয়ত আপোনালোকে আহিলে দেখা পাব আৰু ইয়াৰ বিশেষত্বৰ ফালে যদি চাওঁ এই শুদ্ধ ভোজনালয়ত প্ৰথমতে হৈছে ইয়াত সাত্বিক ভোজন গ্ৰহণ কৰা হয় আৰু এই সাত্বিক ভোজন তেখেতসকলে যি ভোজন ইয়াত বনায় এয়া ভোজন প্ৰথমতেতো এয়া পৰমাত্মাৰ লগত ভোগ লগাই পৰমাত্মাৰ ওচৰত এয়া ভোজন ভোগ লগাই আৰু এই ভোজন সকলোকে ভোগ লগোৱাৰ পিছতে বিতৰণ কৰে। দ্বিতীয়তে এই ভোজনালয়ত আহিলে এনেকুৱা এটা পৰিৱেশ পাব
যি ভোজনালয়ত কৰি ইউনিক এয়া হৈছে এই ভোজনালয়ত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ আধ্যাত্মিক জ্ঞান আৰু ৰাজযোগ বিষয়ে যি শিক্ষা দিয়া হয় ইয়াৰ সমূহ চিত্ৰ প্ৰদৰ্শনী এই ভোজনালয়ৰ চাৰিওফালে আমি দেখা পাওঁ। তাৰ পিছতে আটাইতকৈ ডাঙৰ ইউনিক বস্তুটো হৈছে এই ভোজনালয়ত যে এটা মেডিটেশ্যন ৰুম আছে। ইয়াত অকল আমি ভোজন কৰিছোঁ এয়াই নহয়, তাৰ লগে লগে মানসিক সুখ শান্তিৰ কাৰণে আমি অকণমান সময় মেডিটেশ্যন কৰিব পাৰোঁ। যেতিয়াই আমাৰ দিনটো আমি কাম কৰি ভাগৰ লাগে তেতিয়াই মেডিটেশ্যনৰ অনুভৱ কৰোঁ, তাত মেডিটেশ্যন আমি কৰিব পাৰোঁ। আৰু ইয়াতে অহাৰ পিছত এনেকুৱা অনুভৱ হয় যে আমি ভোজনালয়ত অহা নাই, ইয়াত আমি নিজৰ ঘৰত আহিছোঁ বা ব্ৰহ্মকুমাৰীজৰ যিমানবিলাক আমাৰ অনুষ্ঠান আছে অনুষ্ঠানতহে আহিছোঁ। কাৰণ ইয়াত আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে চাফ চিকুণ। এটা এটা কোণা যদি আপোনালোকে চাই দেখা পাব ইয়াৰ চাফ চিকুণ। গতিকে এই ভোজনালয়ত আহিলে আপোনালোকে গোটেইখিনি কথা গম পাব, দেখা পাব। মই যিখিনি কথা কৈ আছোঁ এয়াও ধুনীয়া কৰি গম পাব। কিন্তু এই ভোজনালয়ত এতিয়া আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে যে সাত্বিক ভোজন ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মাধ্যমেৰে এখেতসকলে যি শুদ্ধ ভোজনালয় খুলিছে এই ভোজনালয়ত এই সাত্বিক ভোজনৰ বহুত আমাৰ শৰীৰ আৰু মনৰ ওপৰত প্ৰভাৱ আছে। আমি সকলোৱে বিচাৰোঁ, জীৱনত সকলোৱে সুখ বিচাৰোঁ, শান্তি বিচাৰোঁ, আনন্দ বিচাৰোঁ, প্ৰেম বিচাৰোঁ, কিন্তু এয়া বিচাৰিয়ে আছোঁ। আচলতে এয়া আমাৰ মাজত আছে আৰু এয়া সম্ভৱ ৰাজযোগা মেডিটেশ্যন আৰু তাৰ লগত আছে আমি শুদ্ধ ভোজন গ্ৰহণ কৰিব লাগিব। যিমান আমি ভোজন ভাল গ্ৰহণ কৰিম, শুদ্ধ ভোজন গ্ৰহণ কৰিম, সাত্বিক ভোজন গ্ৰহণ কৰিম, এয়া প্ৰভাৱ আমাৰ মনত পৰে। আৰু যেতিয়া আমাৰ শুদ্ধ ভোজনৰ প্ৰভাৱ আমাৰ মনত পৰে আৰু আমাৰ বাহ্যিক জগতৰ লগতো ইয়াৰ ব্যৱহাৰিক বা কাৰ্মিক জীৱনত ইয়াৰ প্ৰভাৱ আমি দেখা পাওঁ। সেয়েহে সমূহ ৰাইজলৈ মোৰ এয়াই অনুৰোধ যে আপোনালোকে এই নেপালী মন্দিৰৰ কাষতে যি এখন শুদ্ধ ভোজনালয় আছে ইয়াতে আহক, আহি এবাৰ আৰু ইয়াতে যি ভোজন দিয়া হয় বহুত কম ৰেটৰ ভিতৰত ব্যৱস্থা কৰিছে এখেতসকলে। গতিকে এসাঁজ আপোনালোকে ভোজনো গ্ৰহণ কৰক আৰু ইয়াৰ পৰিৱেশো চাওক। আৰু ঈশ্বৰীয় বিশ্ববিদ্যালয়ে যি আধ্যাত্মিক আৰু ৰাজযোগ শিক্ষা সমাজত প্ৰদান কৰি আহিছে ইয়াৰ এক আভাস, এক নমুনা ইয়াত পাব। আৰু শেষত মই আমাৰ দুইজন ভাইলৈ, দীপাংকৰ ভাই আৰু অৰূপ ভাইলৈ, তেখেতসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি এয়া শুদ্ধ ভোজনালয় এয়া পৰিৱেশলৈ আনিছে, তেখেতসকলক অশেষ ধন্যবাদ দিছোঁ। आज यहाँ पर बीके शुद्ध भोजनालय का जो शुभारंभ हुआ है उसमें उपस्थित होकर बहुत ही आनंदित महसूस हो रहा है। असल में बात यह है कि आज से कुछ साल पहले भी एक भोजनालय की शुरुआत हुई थी। जितने भी यहाँ पर गुवाहाटी में शुद्ध भोजन करने वाले भाई बहनें हैं उनकी यह एक विशेष आवश्यकता है। हमने पहले भी फील किया था और अब तो और ज़्यादा है, क्योंकि बाहर से भी कई लोग आते हैं जिनको यहाँ पर आकर भोजन की तकलीफ़ होती है। हर जगह शुद्ध भोजन नहीं मिलता है और कहा तो जाता है कि जैसा खाएंगे अन्न वैसा बनेगा मन। तो चूँकि हम सबका प्रयत्न यही होता है कि हमारा मन शुद्ध और शांत रहे, इसके लिए भोजन हमको हमेशा शुद्ध और अच्छा, सात्विक और स्वच्छता के साथ पकाया हुआ मिले, परंतु ये हर कहीं पर उपलब्ध नहीं होता है। तो ये बहुत दिनों से ही इसकी मांग थी। पहले भी एक प्रयत्न किया गया था 8 गांव में वैकुंठ के रूप में, परंतु अभी ये वाला बहुत ही अच्छे सुचारू रूप से चल रहा है। हम सबकी बहुत बहुत शुभकामनाएं हैं और जो भी यहाँ के ऑर्गेनाइजर्स हैं जो यहाँ पर अथक प्रयास करके इसको सफल बनाने की कोशिश कर रहे हैं, हमारी तहे दिल से शुभकामना है और हमारा पूर्ण सहयोग और साथ रहेगा उनके लिए। मैं सबको निमंत्रित करना चाहता हूँ। यहाँ पर जो भी स्वादिष्ट के साथ साथ स्वाद के साथ साथ सात्विकता भी चाहते हैं वो अवश्य यहाँ पर पधारें, यहाँ का सात्विक भोजन का लाभ उठाएं। बिना प्याज लहसुन के बना हुआ परमात्मा की याद में पका हुआ भोजन जरूर खाएं। आप सबका स्वागत है, बहुत बहुत धन्यवाद। सबर आगते परमपिता परमात्मा शिव बाबाक बहुत धन्यवाद। आज बहु बছৰ ধৰি मोर बहुत এটা आशा आছিলে যে এনেকৈ এটা শুদ্ধ ভোজনালয় আমাৰ গুৱাহাটীতো হোক। সেইটো যে এনেকৈ কৰি পূৰণ হ'ব মই ভাবাই নাছিলোঁ। যিদিনা প্ৰথম ইয়াতে আহিলোঁ তেতিয়া ভোজনালয়ৰ যিটো পদ্ধতি
যিটো ডিসিপ্লিন ইমান ভাল লাগিলে মানে মই অন্তৰাত্মাৰ পৰা বহুত সুখী আৰু সেই কাৰণে বাবাৰ ধন্যবাদৰ লগত ইয়াৰ পৰিচালনা কৰা দীপঙ্কৰ ভাই আৰু অৰূপ ভাইকো বহুত বহুত একদম মনৰ পৰা ধন্যবাদ। আজিৰ এই শুদ্ধ ভোজনালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সমূহ ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু ভাইসকল ইয়াত উপস্থিত হৈছোহি। এই অনুষ্ঠানলৈ বা এই ভোজনালয়ৰ বিশেষ কৰ্মকৰ্তালৈ আমি বিশেষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ প্ৰতিষ্ঠা দিৱসত। তেওঁলোকে প্ৰতিদিনে নিজৰ জীৱনত ৰাজযোগ মেডিটেশ্যনৰ অভ্যাস কৰি এটা শুদ্ধ জীৱন যাপন কৰি এনে এক ব্যৱসায় আৰম্ভ কৰিছে, যিটো ব্যৱসায় বুলি ক'ব নোৱাৰে একচুৱেলি, বাস্তৱতে এইটো এটা মানৱ সেৱা। স্বাস্থ্যৰ প্ৰতি আজি সকলোৱে নজৰ ৰাখে বা প্ৰত্যেকৰে ধ্যান থাকে যে আমি যিটো ভোজন খাওঁ যাতে সেই ভোজনটো শুদ্ধ আৰু সাত্বিক হয়। এই শুদ্ধ আৰু সাত্বিক ভোজনৰ প্ৰতি নজৰ বা দৃষ্টি ৰাখিয়েই এখেতসকলে এই অনুষ্ঠানৰ আৰম্ভ কৰিছিলে আজিৰ পৰা 1 বছৰ আগত। আজি সম্পূৰ্ণ এবছৰ অতিক্ৰম কৰিলে। অতি সুন্দৰভাৱে সুচাৰুৰূপে তেওঁলোকে স্বয়ং ভগৱানৰ স্মৃতিত এই শুদ্ধ ভোজন বনাই নিৰ্মাণ কৰি সমূহ ৰাইজক দিয়াব পাৰিছে। ইয়াতকৈ ভাল আৰু পুণ্যৰ কাম একো নহয়। সেয়েহে পুনৰবাৰ তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছোঁ। আশা ৰাখিছোঁ সমূহ ৰাইজেও এই শুদ্ধ ভোজনালয়ৰ দ্বাৰা, বিশেষকৈ গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ সন্মুখতে আছে এই অনুষ্ঠান, ইয়াত আহি যেতিয়াই যেনেকৈ বিচাৰে এই শুদ্ধ ভোজন গ্ৰহণ কৰিব পাৰে। তো প্ৰত্যেক ৰাইজলৈ অনুৰোধ জনাইছোঁ, যেতিয়াই মন যায় তেতিয়াই আপোনালোকে ইয়াতে আহিব পাৰে। ওম শান্তি। कोई हम लोग की तरफ वो नहीं आ पाएगा, तो मैं भी प्रैक्टिकली वही करती हूँ। तो फिर प्रैक्टिकली करके वही चलती हूँ। तो मैं देखती हूँ कि कोई तो देखता नहीं है। पहले मैं बोलती थी कि अरे कोई तो देख रहा है मेरे को, कैसा लगता है। लेकिन मैं जब आत्मा अनुभव करके चारों तरफ अपना लाइफ का ऑरा क्रिएट कर देती हूँ तो कोई भी मेरे को नहीं देखता है। तो ये बाबा का बहुत वो है, हेल्प है। और इस मतलब कलियुगी दुनिया की में, और बाबा का हेल्प तो हर वक्त है। एग्जाम बोलो, इंटरव्यूज बोलो, हर चीज में बाबा बहुत मदद करते हैं। तो बाबा का हाथ पकड़ के आज यहाँ तक मैं आई हूँ। धन्यवाद। बहुत दिन आगर पर एक प्रेरणा आছিলে मानुक बेस खाना नापाय मानुक खुजी থাকে। তাৰপিছত বাবার সংকল্পৰ দ্বাৰা আমাৰ মানে বাবা কৰালে আৰু মানে শুদ্ধ ভোজনালয় নামৰ এখন হোটেল এখন খুলিলোঁ আৰু আমি মানে খুলিছোঁ মানে বাবা নিমিত কৰাইছে আৰু আমাক দুইজনক দি কিনে এতিয়া চলাই আছে আৰু। কিন্তু আগতে আমি দুইজনৰ আমাৰ ঘৰত মই আৰু মোৰ দেউতা দুইজনেই মানুহ আছিলোঁ। কিন্তু তেতিয়া দুইজনৰ খানা বনাওঁতে মোৰ বহুত কেতিয়া ভাগৰ লগা আছিল। আজি 1 বছৰ ধৰি এখন বাবাৰ ভোজনালয় খুলিছোঁ, কিন্তু ইমান সেৱা, ইমান কাম, ক'ৰ পৰা ইমান এনাৰ্জি গম নাপাওঁ। পৰমাত্মাৰ এনাৰ্জি হয়, মানে ইমান এনাৰ্জি মানে দিনৰ পৰা একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৰি থাকোঁ। কিন্তু কেতিয়াও মানে কমজোৰি আৰু মানে এনাৰ্জি নাই বুলি কেতিয়াও মানে ফিলিং নহয়। মানে ইমান ভাল লাগে আৰু পুৰা সহযোগত বাবা সহযোগ কৰি আছে, তাৰ কাৰণে কৰি আছোঁ সংকল্প। আৰু মানুহে মানে কি ইয়াতে যোনে আহে কাষ্টমাৰবিলাক চবে বহুত ভাল পায়, মানে বহুত ভাল বুলি কয়। আপোনালোকে এইটো কিয় খুলিছে, কিহৰ কাৰণে খুলিছে এনেকুৱা সোধে। আপোনালোকে কেতিয়াৰ পৰা ক'ৰ পৰা এনেকুৱা প্ৰেৰণা পাইছে, ইমান ভাল খানা, ইমান ইয়াতে খানাৰ পাছত শান্তি ফিল হয়, মানে এইখিনি ক'ত পালে। আমি কওঁ এইটো আমাৰ নহয়, এইটো বাবাৰ। বাবা আপোনালোকক পচন্দ কৰিছে, আপোনালোকক চাগে খুজি আছিলে ভাল খানা, তাৰ কাৰণে ইয়াতে আহে আৰু খানা খাই আছে। ওম শান্তি। रा